এইবিলাকত ইণ্টাৰেষ্ট দি লাভ নাই একদম ফাল্টু চিজ হয় কাৰণ মানুহক সদায় ডিপ্ৰেশ্যনত ৰাখে সদায় তলত নমাবলৈ চেষ্টা কৰে Guys, welcome back to my YouTube channel. তো আজি মোৰ লগত আছে অবিনাশ দা তো আজিৰ ভিডিঅ'টো হ'ল মানে অলপ বেলেগ টাইপৰ ভিডিঅ'টো হ'ব প্ৰেমৰ বিষয় তো অবিনাশ দা মই আপোনাক আজি সুধিব বিচাৰোঁ মানে প্ৰেমৰ বিষয়ে আপুনি কিবা ক'বনে বা আপুনি ছিংগেল নে মিংগেল আছে এতিয়া প্ৰেমৰ বিষয়ে কি ক'ম মই কিন্তু শুনামতে আপুনি প্ৰেমৰ মানে ফাৰ্ষ্ট প্ৰেম কৰাত আপুনি ফাৰ্ষ্ট নাই মিছা কথা এইবিলাক মই ছিংগেল বৰ্তমান প্ৰেমৰ বিষয়ে বুলি ক'লে প্ৰেমৰ ধাৰণা বহুতৰ মনত বেলেগ বেলেগ প্ৰেমত হয়তো কোনোবাই বীৰো হৈছে আৰু প্ৰেমত হয়তো কোনোবাই কাপুৰুষো হৈছে হয়নে মই কোৱা কথাখিনি তুমি বিশ্বাস কৰা নে সঁচা কিন্তু মেক্সিমাম ক্ষেত্ৰত প্ৰেমে মানুহক যিবিলাক প্ৰেম মা দেউতাও কৰে সেইটো কথা কোৱা নাই আমি বেলেগ প্ৰেমৰ কথা কৈছোঁ যে ল'ৰা আৰু ছোৱালী এজনৰ মাজত প্ৰেম হয় সেইটো কৈছোঁ মেক্সিমাম ক্ষেত্ৰত প্ৰেমে মানুহক ডুবাইছে মই জানাত আৰু আজিকালিৰ প্ৰেমটো ইমান ফকতীয়া হৈছে মানে কি আজিঅত কালিতত পৰহিতত এনেকুৱা টাইপৰ গতিকে মই একচুৱেলি মই ভিউৱাৰ্ছসকলক কৈছোঁ যে জীৱনত কিবা কৰিব খুজিছা যদি এই চেপ্টাৰটোৰ পৰা মানে ছাইডত থাকা লাগা হ'লে সেইখিনি টাইম তুমি ফুটবল খেলা ক্ৰিকেট খেলা তোমাৰ শাৰীৰিক এক্সাৰচাইজ কৰা আজিৰ যিটো দিন আহিছে এইটোত মানে পাবজি খেলিলেও হৈ যাব কিন্তু এইটোৰ পৰা আঁতৰত থাকা কাৰণ নিজক সদায় পিছুৱাই লৈ যাব এইটো কাৰণ মই এটা এজ ফৰ এক্সাম্পল মই নিজে পিছুৱাই যোৱাৰ এটা উদাহৰণ তো গাইজ এতিয়া ক'ব আৰু প্ৰেমটো কেনেকৈ হৈছিল আৰু কেনেকৈ ঢোকা খালে তো অলপ কওকচোন ঢোকা খোৱা বুলি কয় মানুহে মানে প্ৰতাৰিত প্ৰত্যেক পুৰুষেই হৈছে বা প্ৰত্যেক নাৰীয়ে হৈছে কোনোবাই নহয় কোনোবাই কিবা ক্ষেত্ৰত প্ৰতাৰিত মানুহে হয়ে কিন্তু এটা কথা হ'ল কি যে মই আৰু এনেকুৱা দুৰ্ভাগ্যবশত মানে মই কওঁ আৰু তোমাৰ চেনেলত আজি কওঁ বুলি ভাবিছোঁ কৈ দিওঁ ক'ব নালাগে কিন্তু ক'লোঁ আৰু আপোনালোকক জনালোঁ যে এনেকুৱা মোৰ লগত যি হৈছে আপোনালোকে মই সেইটো মানুহ খুব কম চিনি পাওঁ তোমাক কওঁ মানুহ মই কম চিনি পাওঁ যদি মানুহে মোক মানে অলপ ভালকৈ কৈছে না সেই মানুহজনক মই ভাল বুলি ভাবিলোঁ মোৰ সেইটো প্ৰব্লেম মানে 2016ৰ কথা 2016ত মই তোমাৰ এটা ছোৱালীৰ লগত মই তেতিয়া এই ৰামপুৰ বুলি জেগাখন আছে আজি মই জিমত গৈছিলোঁ বহুত দিনৰ মূৰত তাত মই জিমত যোৱাৰ পিছত তাইৰ ককায়েকো মোৰ লগত জিম মাৰে মানে এনেকৈ মানে অলপ চিনাকি হ'লোঁ মানে প্ৰপ'জ তাইয়ে মোক কৰিলে তাৰপিছত প্ৰপ'জ কৰিছিল তাৰপিছত তাই মোতকৈ সৰু হয় তাৰপিছত এনেকৈ কথা বতৰা পাতোঁ মোৰো ইমান প্ৰথমে গাঢ় হোৱা নাছিলে তাৰপিছত তাই কয় যে তাইৰ পিনৰ পৰা গাঢ় লাহে লাহে 2017 আহিল এনেকৈ মানে গাঢ় হৈ আহিছিল আপোনালোকক এষাৰ কথা মই জনাওঁ যে ছোৱালীটো ডান্সাৰ হয় তাই শ্ৰাৱণী মেঘৰ সেমেকা সন্ধ্যা গানটোত নাচিব সেইখিনি সময়ত 2017 ৰাসত সেই গানটো গুগলত নাই সেই গানটো ইউটিউবত নাই কিন্তু সেইখিনি সময়ত কি কৰিছোঁ মই মামাক ভূষণ পাতক মামাক মই ফোন কৰিছোঁ মামা তৰালী শৰ্মাৰ এই গানটো মোক লাগে যেনেকৈ নহওক তাৰপিছত মামাই তৰালী শৰ্মাক ফোন কৰিছিলে মানে এটা গানত নাচিব তাই নাচাৰ কাৰণে মই তৰালী শৰ্মাক ফোন কৰাইছিলোঁ তাইৰ কাৰণে তাৰপিছত একচুৱেলি মই একদম সঁচা কথা কৈছোঁ মানে এনেকুৱা হ'ল যে তাই নোহোৱাকৈ মই চলিব নোৱাৰা টাইপ হ'লোঁ মানে ৰাতিপুৱা বহুত মানে ৰাতিপুৱা শুই উঠাৰ পৰা শুই উঠাতে যদি তাইৰ মাতত শুই উঠোঁ আৰু ৰাতি শুৱতেও যদি তাইৰ মাতটো শুনি শুই যাওঁ তেতিয়াহ'লে হঠাৎ যদি ৰিলেশ্যন এটা ব্ৰ'ক হয় মানে ভাঙি যায় তেতিয়া কেনেকৈ ফিল হয় সেইটো বহুতেই জানে মানে সকলোৰ বহুত মানুহৰ লগত হৈছে চাগে মানে আৰু এটা কথা মানে আপোনাৰ যিটো ৰিলেশ্যনশ্বিপ কিমান দিন আছিল কিমান বছৰ 2000 মই কৈ আছোঁ মই গোটেই কথাখিনি তাৰপিছত কি হ'ল নাভাবিও দেই মই কথাখিনি কোৱাৰ কাৰণে আৰু মানে তাইক এক্সপ'জ কৰিব খোজা নাই কাৰণ তাইৰ নাম লোৱা নাই চ' মই নাম লোৱা নাই চ' এক্সপ'জ কৰিব খোজা নাই মই কথাখিনি কৈছোঁ আৰু 2016ৰ পৰা 17-18 2 বছৰ থাকিল
18ত কি হ'ল তোমাৰ 18ত তাই এটা বেলেগ ল'ৰাৰ কাৰণে তাই মোক ব্ৰেকআপ দি দিলে মানে ক্লাছমেট হয় মানে HS তাই ফাৰ্ষ্ট ইয়াৰ তেতিয়া তাৰপিছত মই শ্বকড আৰু সেইও এটা ৰিজন আছিল মই ইউটিউবত ভিডিঅ' চিডিঅ' নবনোৱা মানে এনে উল্টা পাল্টা হৈ গৈছিলোঁ শ্বকড মানে তাৰপিছত মই বোলো তুমি মানে এনেকুৱা টাইপ মানে যে মই নহ'লে তাই চলিবই নোৱাৰে এনেকুৱা শ্ৰেণী দিছিলে মোক মই বুজিও পোৱা নাছিলোঁ মানুহ মানে সেইকাৰণে এই ক্ষেত্ৰতো এই ভিডিঅ'টো মই এইকাৰণে কৈছোঁ যে আপোনালোকে এনেকুৱা থাৰ্ড ক্লাছ মানুহৰ পৰা ছাইডত থাকিব কাৰণ জীৱন চেছ কৰি পেলাব পাৰে তাৰপিছত কি হ'ল মই ৱেইট কৰিলোঁ তথাপিতো 2018ৰ চাগে জুন নহয় দে জুলাইত মোক মেছেজ কৰিছে মেছেজ কৰাৰ পাছত মোক কথাখিনি ক'লে মানে কৈ মোক ক্ষমা খুজিলে হা ক্ষমা খোজাৰ পাছত মই বোলো যিয়ে নহওক যে মানুহৰ ভুল হয়ে যদি এজন মানুহৰ ভুল হওঁতে তাক যদি একেবাৰে চান্স কোনোদিন নিদিয়া যায় মানে চান্স যদি নিদিয়া হৈ যায় মানে সেই মানুহজন কোনোদিন শুধৰণি কৰিব চান্সে নাপাব চান্স এটা দিব লাগে সেই ভাবি মানে মানুহৰ যাতে ভাল হ'ব বুলি ভাবি মানুহটোক মানে তাক চান্স দিলোঁ চান্স দিয়াৰ পাছত 18ৰ পৰা 20লৈকে এই 20 তোমাৰ কি হ'ল 20ৰ মাৰ্চ লকডাউন দিয়াৰ আগতলৈকে ঠিকেই আছে অলপ চলপ মানে চলি আছে ভালকৈ কিন্তু লকডাউন দিয়াৰ আগে তাই মোৰ লগত আকৌ ব্ৰেকআপ কৰি দিছে মানে এতিয়া মই কি কথা কওঁ চ' মই ভিউৱাৰ্ছসকলক কৈছোঁ ল'ৰাই হ'ব ছোৱালী হওক এইবিলাকত ইণ্টাৰেষ্ট দি লাভ নাই একদম ফাল্টু চিজ হয় কাৰণ মানুহক সদায় ডিপ্ৰেশ্যনত ৰাখে সদায় তলত নমাবলৈ চেষ্টা কৰে আৰু কিছুমান হৈছে এইবিলাক লাভ ৰিলেশ্যনশ্বিপৰ লাভ মিনছ অনলি ফিজিকেল ৰিলেশ্যনশ্বিপ এণ্ড নাথিং হোৱাট তো এইখিনি আপুনি ক'ব বিচাৰে নেকি মই এইকাৰণে ক'ব বিচাৰোঁ যে একো কাম নাই এইবিলাক মই সঁচা কথা কৈছোঁ যে তোমাকো কৈছোঁ যদি কিবা কৰিব খুজিছা এইটো চেপ্টাৰৰ পৰা ছাইডত থাকিবা তেতিয়াহ'লে নিজে ছাকচেছ হ'ব পাৰিবা গম পাইছা সদায় নিজক ভাল পোৱা নিজৰ মা দেউতাক ভাল পোৱা মানে নিজৰ চৌহদটোক ভাল পোৱা নিজৰ ইমেজটোক ভাল পোৱা তাত বাহিৰে নিজতকৈ বেলেগক কেতিয়াও আপোন বনাব নালাগে যদি বনায় তেতিয়াহ'লে মোৰ নিচিনা আপোনালোকক ভুক্তভোগী হ'ব মই এইখিনি ক'ব বিচাৰোঁ মোৰ তাত বাহিৰে আৰু বেলেগ একো নাই তাৰপিছত মই এতিয়া ছিংগল ভাবিছোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা মই জনাইছোঁ মানে লাইফ টাইম থাকে ছিংগল তো এইটো আৰু এটা কথা এইটো ভিডিঅ' চাই যদি মানে এক্সটো আকৌ ঘূৰি আহিব নেকি চোৱা মানুহক এবাৰ যদি মানুহে ভুল কৰে তাক ভুল বুলি মানা যায় দ্বিতীয়বাৰ ভুল কৰিলে তাক ভুল বুলি নহয়তো সেইটো ভুল নহয়তো সেইটো দোষত পৰে চ' দোষীকতো আমি আৰু সেই কৰিব নোৱাৰোঁ ন দোষী শাস্তি পাবই লাগিব হয় নে নহয় এটা কথা আছে যে শ্ৰীকৃষ্ণই যেতিয়া দোষী মানে দুষ্টবিলাক আছিল তুমিতো জানা চাগে শ্ৰীকৃষ্ণৰ কথা শ্ৰীকৃষ্ণই দুষ্টবিলাকক কি কৰিছিল বধ কৰিছিল মানে মাৰি পেলাইছিল কিন্তু আমিতো মাৰি পেলাব নোৱাৰোঁ কিন্তু তাইক বা সিয়াক সেই মনৰ পৰাতো নোহোৱা কৰি মাৰি পেলাব পাৰিম সেইখিনি চেষ্টা কৰি আছোঁ ডিপ্ৰেশ্যনত আছোঁ বৰ্তমানো আছোঁ মই সঁচা কথা কোৱা ল'ৰা কৈ দিছোঁ কিন্তু চলি আছোঁ আৰু উপায়তো নাই চলিব লাগিব মুভ অনটো কৰিব লাগিব বাট বিকজ আই এম নট ট্ৰী হয় না নহয় যিহেতু মই গছ নহয় গছকহে কাটি দিলে একো মানে নাকান্দে বা পাত ঠানিডাল ছিঙি দিলেও নাকান্দে গছডাল কাটি দিলেও নাকান্দে তথাপিতো মানুহক চাহ দিয়ে কিবা দিয়ে তথাপিতো আমি অপকাৰ কৰোঁ কিন্তু মইতো গছ নহয় মোক এনেকৈ চিকুৰি দিলেও মই ডুব পাম হয় না নহয় মই মানুহ হয় চ' মই মুভ অন কৰিবই লাগিব নহ'লে মই যদি তাত থাকোঁ তেতিয়াহ'লে মই কেনেকৈ থাকিম জীয়াই থাকিবই নোৱাৰিম হয় না নহয় আপোনাৰ যিটো পৰিস্থিতি গৈছিল এই পৰিস্থিতিটো মানে ঘৰৰ মা দেউতাই গম পাইছে না বা আজি মোৰ ভিডিঅ'ৰ সৈতে গম পাব তো ভিডিঅ'ৰ সৈতে যদি গম পায় তো মোকতো কিবা ক'বই আৰু চাগে নাই গম নাপায় মানে চব কথা জনাব অলপ লাজো লাগে কিন্তু তথাপিতো মা দেউতা হয় মোত কৰি এক্সপিৰিয়েঞ্চ হ'ল কিন্তু মানুহ এজনৰ ল'ৰা এজনে যদি কিবা বাহিৰত ভুল কৰি আহে তেতিয়াহ'লে মা দেউতাকে চকুত চাই কৈ দিব পাৰে অট'মেটিকলি গম পাইছে কিন্তু গম পায় কিছুমান বস্তু চব বস্তু শ্বেয়াৰ নকৰে কিছুমান বস্তু যে কিবা এটা প্ৰব্লেম বা ভুল কৰিলেও মই ভিউৱাৰ্ছসকলক কৈছোঁ যে মা দেউতাক কিছুমান জনাব নালাগে কিয় নালাগে প্ৰথমে চাব লাগে যে ট্ৰাই কৰি চাব লাগে এনেকুৱা যে নিজে ফেচ কৰি চাব লাগে পাৰি নে নোৱাৰে যদি এক্সট্ৰিম লেভেলত যায় তেতিয়াহে মা দেউতাক জনোৱা গম পাইছা সেইখিনিয়ে কথা কৈছোঁ তো গাইজ এইখিনি হ'ল প্ৰেমৰ কাহিনী তো গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগতে প্ৰেম কিন্তু নকৰিবা মই কৈছোঁ এইটো মোৰ কথা নহয় এইটো অভিজ্ঞতাৰ কথা
প্ৰেম কৰি লাভ নাই বৰবাদ আৰু এইবোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে মোৰ চেনেলটোৰ নাম তৰকাৰী ছাবস্ক্ৰাইব কৰি ল'ব তাতেও মই ভিডিঅ' দি দিওঁ TORKAARA বহুতে মানে TORKARA মাৰি দিয়ে তৰকাৰী ৰেচিপি আহি যায় সেইকাৰণে